আপোনাৰ প্ৰফাইলত প্ৰফাইল হেজ সাম ইছ্যু লাগিছে নেকি বা কেতিয়াবা লাগিবও পাৰে হেহে মই আজি অলপ আপোনালোকক জনাবলৈ চেষ্টা কৰিম স্টেপ বাই স্টেপ তো বলক ভিডিওটো আৰম্ভ কৰো স্টেপ 1 প্ৰফাইল হেজ সাম ইছ্যু ভিউ ডিটেইলছত ক্লিক কৰক স্টেপ 2 ৰিজন চাওক ফেসবুকে জানিব দিব প্ৰফাইল কিয় ৰেষ্ট্ৰিক্টেড হৈছে চাৰিটা ৰিজন থাকিব পাৰে পলিসি ভায়োলেন্স আনসেফ কন্টেন্ট ৰিইউজ মিডিয়া সাসপিচিয়াস এক্টিভিটি ইটিসি আপুনি ৰিজনটো গম পাব তাৰ পাছত বেক আহিব প্ৰফাইল হেজ সাম ইছ্যু ইয়াৰ স্ক্ৰিনশ্বট এটা ল'ব ভিউ ডিটেইলছত ক্লিক কৰি ইয়াৰো স্ক্ৰিনশ্বট এটা লৈ ল'ব তাৰপিছত বেক আহি যাব আপোনাৰ মেইন প্ৰফাইলত আহি যাব তাৰপিছত ইয়াত এইটো চাওক ইয়াত হেল্প এণ্ড সাপোৰ্ট ইয়াত ক্লিক কৰিব তাৰপিছত ৰিপৰ্ট এ প্ৰবলেম ইয়াত ক্লিক কৰিব তাৰপিছত কন্টিনিউ ৰিপৰ্ট এ প্ৰবলেম ইয়াত ক্লিক কৰি দিব ইয়াত ক্লিক কৰিব তাৰপিছত এয়া চাওক বহুত অপচন আছে কিন্তু আপোনাৰ প্ৰবলেমটো প্ৰফাইলত লাগিছে সো আপুনি প্ৰফাইলত ক্লিক কৰিব তাৰপিছত আপলোড ফ্ৰম ফোন আপুনি যি দুখন স্ক্ৰিনশ্বট লৈছিলে ইয়াত আপলোড কৰি দিব তাৰপাছত ইয়াত লিখিব I understand my profile has some restriction. If I unintentionally violate any policy, I sincerely apologize. I will make sure to follow all rules in the future. Kindly review my account and remove the restriction. Space the thank you বুলি লিখিব তাৰপাছত এইটো চাওক ওপৰত কৰ্নাৰ অপচনত সেন্ড অপচন ইয়াত ক্লিক কৰি সেন্ড কৰি দিব এই ফ্ৰণ্টটো মই কমেন্ট বক্সত পিন কৰি থৈ দিম আপোনালোকে কপি কৰি ইউজ কৰিব পাৰিব 3 পৰা 7 দিনৰ ভিতৰত ফেসবুকৰ পৰা নটিফিকেশন নাইবা ইমেইল আহিব আৰু এপিল একসেপ্ট হলে প্ৰফাইল পুনৰ আনলক হৈ যাব বহুতৰে এনেকুৱা প্ৰবলেম হয় হেইহে ভিডিওটো পাৰিলে শেয়াৰ কৰিব যাতে কাৰোবাৰ প্ৰফাইলে সাম ইছ্যু লাগি থাকিলে সহায় হয় সো আকৌ লগ পাম নতুন এটা ভিডিও তেতিয়ালৈ ভালে থাকক সুস্থ থাকক পজিটিভ মনেৰে ফেসবুকত কাম কৰি থাকক বাই